মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ আমাৰ এই পাঠটোত আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ ১ নং পাঠ আমাৰ পৰিৱেশ। এই পাঠটোত আমি গোটেই পাঠটো আলোচনা কৰিম আৰু লগতে এই পাঠটোৰ লগতে থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ যত্ন কৰিম। ভিডিঅ'টো শেষলৈকে চাবা আৰু আহা এতিয়া পাঠটো আৰম্ভ কৰোঁ। প্ৰথমতে কি কৈছে? জীয়াই থাকিবলৈ জীৱক এটা উপযুক্ত প্ৰাকৃতিক পৰিৱেশৰ প্ৰয়োজন। প্ৰতিটো জীৱ জীয়াই থকাৰ বাবে এটা উপযুক্ত প্ৰাকৃতিক পৰিৱেশ লাগে, তেতিয়াহে জীৱটো ভালদৰে জীয়াই থাকিব পাৰে। এটা উপযুক্ত পৰিৱেশতহে জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ ঘটিব পাৰে। সৌৰজগতৰ গ্ৰহবিলাকৰ ভিতৰত আমাৰ পৃথিৱীতহে এনে পৰিৱেশ বিৰাজমান। তোমালোকে জানা আমাৰ সৌৰজগতত ৮টা গ্ৰহ আছে। এই ৮টা গ্ৰহৰ ভিতৰত কেৱল মাত্ৰ আমাৰ যিটো নিজা গ্ৰহ পৃথিৱী, তাতেহে এনে পৰিৱেশ আছে য'ত জীৱসমূহ জীয়াই থাকিব পাৰে। সেয়েহে পৃথিৱীত বিভিন্ন জীৱই বাস কৰিবলৈ সক্ষম হৈছে। এতিয়া কি কৈছে? প্ৰাকৃতিক পৰিৱেশৰ উপাদানবোৰক দুটা ভাগত ভগাব পাৰি। প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহক দুটা ভাগত ভাগ কৰিছে। এটা হৈছে জৈৱিক উপাদান আৰু এটা হৈছে অজৈৱিক উপাদান। এতিয়া জৈৱিক উপাদান কাক কয় আৰু অজৈৱিক উপাদান কাক কয়? চোৱা, জৈৱিক উপাদান হ'ল কোনো এটা অঞ্চলত বাস কৰা মানুহকে ধৰি সকলো উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি জৈৱিক উপাদান। আৰু বায়ু, পানী, মাটি আদি অজৈৱিক উপাদানেৰে সেই অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলে। জৈৱিক উপাদানবোৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে অজৈৱিক উপাদানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। প্ৰথমতে গম পালো, চোৱা, জৈৱিক উপাদান কাক কয়? কোনো এটা পৰিৱেশত থকা উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ সকলোবোৰ হৈছে অণুজীৱ আদি সকলোবোৰ হৈছে জৈৱিক উপাদান। অৰ্থাৎ যিবোৰ উপাদানৰ মাজত প্ৰাণ আছে, যিবোৰ জীয়াই থাকে, সেইবোৰে হৈছে জৈৱিক উপাদান। আনহাতে বায়ু, পানী, মাটি আদি অজৈৱিক উপাদান। আৰু জৈৱিক উপাদানবোৰে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে অজৈৱিক উপাদানৰ ওপৰত নিৰ্ভৰশীল হয়। কেনেদৰে, সেই বিষয়ে পৰৱৰ্তী সময়ত আমি আৰু ভালদৰে জানিম। এতিয়া কি কৈছে? বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত, পাহাৰ আদি হৈছে পৰিৱেশৰ একো-একোটা অজৈৱিক উপাদান। আনহাতে উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান। আকৌ একেখিনি কথাই কৈছে। বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত, পাহাৰ এইবোৰ হৈছে অজৈৱিক উপাদান আৰু জৈৱিক উপাদান হৈছে উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি। এতিয়া কোনো ঠাইৰ প্ৰাকৃতিক পৰিৱেশৰ উপাদান বুলিলে জৈৱিক আৰু অজৈৱিক উপাদানকে বুজায়। প্ৰাকৃতিক পৰিৱেশৰ উপাদান দুটাই, এটা হৈছে জৈৱিক, আন এটা হৈছে অজৈৱিক। মনত ৰাখিবা, আমাৰ চৌপাশে থকা এই জৈৱিক আৰু অজৈৱিক উপাদানসমূহে প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে। গতিকে প্ৰাকৃতিক পৰিৱেশ সৃষ্টি হ'বলৈ এই দুয়োবিধ উপাদান থাকিব লাগিব, জৈৱিক উপাদান আৰু অজৈৱিক উপাদান। জলাভূমি বা আৰ্দ্ৰভূমি হৈছে প্ৰাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ। এতিয়া জলাভূমি কাক কয়, সেই বিষয়ে অলপ পিছত আমি জানিম। তাৰ আগতে পঢ়ি লৈছোঁ, কিয়নো পানী আৰু মাটি এই দুই প্ৰধান উপাদানেৰে ইয়াৰ পৰিৱেশ গঢ়ি উঠে। এই উপাদান দুটা থাকেই বাবেই জলাভূমি বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ আৱাসভূমি। ইয়াতে জলাভূমিৰ ছবি দেখা পাইছা তোমালোকে, আৰু লগতে মই আৰু এখন ছবি এতিয়া দেখুৱাইছোঁ। চোৱা, এইখন ছবি তোমালোকে দেখা পাইছা, এইখন হৈছে জলাভূমিৰ এখন ছবি। আৰু জলাভূমিত কি কি থাকে? পানী থাকে, তাৰ লগতে আশে-পাশে বিভিন্ন ধৰণৰ উদ্ভিদ থাকে। পানীতো আকৌ জলজ উদ্ভিদ থাকে। পানীত বিভিন্ন ধৰণৰ প্ৰাণী থাকে, জলজ প্ৰাণী। আনহাতে ওচৰে-পাজৰে বিভিন্ন ধৰণৰ চৰাই-চিৰিকটিও বসবাস কৰে। কি কৈছে? উদাহৰণস্বৰূপে পানীত উপঙি থকা পুনি, মেটেকা আৰু পানী জুৱলিত গজা নল খাগৰি, ইকৰা, তৰা, দলঘাঁহ, কলমৌ, বিভিন্ন ধৰণৰ কচু, ঢেকীয়া, বিহলঙনি ইত্যাদি জলাভূমিত হোৱা উদ্ভিদ। জলাভূমিত এইসমূহ উদ্ভিদ হয়। কি কি হয়? পুনি হয়, মেটেকা হয়, পানী জুৱলিত আকৌ নল খাগৰি গজে, ইকৰা হয়, তৰা, দলঘাঁহ, কলমৌ, কচু, ঢেকীয়া। এইসমূহ হৈছে জলাভূমিত হোৱা উদ্ভিদ। আনহাতে জলাভূমি আৰু কাষৰীয়া অঞ্চলত নানা ধৰণৰ ভেকুলী, সাপ, শামুক, পোক-পতংগ, পানী মকৰা, কেঁকোৰা আদি প্ৰাণী থাকে। এই প্ৰাণীসমূহ ক'ত থাকে? জলাভূমিৰ কাষৰীয়া অঞ্চলসমূহত। ভেকুলী থাকে, সাপ থাকে, শামুক থাকে, পোক-পতংগ থাকে। ইয়াত বহুতো অণুজীৱো থাকে। অণুজীৱক অৱশ্যে খালী চকুৰে আমি দেখা নাপাওঁ। ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত থকা ডাঙৰ ডাঙৰ গছবোৰত বগলী, হাড়গিলা, বৰটোকোলা, কণামুচৰি, পানী কাউৰী, মাছৰকা, চিলনী আদি চৰাই থাকে। এই চৰাইসমূহ জলাভূমিৰ আশে-পাশে আমি দেখা পাওঁ। কি কি চৰাই? বগলী, হাড়গিলা, বৰটোকোলা, কণামুচৰি, পানী কাউৰী, মাছৰকা, চিলনী আদি চৰাই। আৰু এই চৰাইবোৰে
তোমালোকে ভাবাচোন কিয় জলাভূমিৰ ওচৰে পাজৰে থাকে ইয়াৰ মূল কাৰণ এটাই কাৰণ এই চৰাইবোৰে মাছ খায় বগলীও মাছ খায় হাড়গিলাও মাছ খায় কণামুচৰি পানী কাউৰী মাছ থকা এই চৰাইবোৰ যেহেতু মাছ খোৱা চৰাই সেইবাবে জলাভূমিৰ আশে-পাশে বসবাস কৰে আৰু সেই জলাভূমিৰ মাছসমূহ খায় বা অন্যান্য কিছুমান খাই জীয়াই থাকে খাদ্যৰ বাবে জলাভূমিৰ প্ৰাণীবোৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া জলাভূমি কি তাৰ ডেফিনেশ্যনটো ইয়াতে লিখিছে সংজ্ঞাটো সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ'ল জলাভূমি কিছুমান জলাভূমি সাময়িকভাৱে জলমগ্ন হৈ থাকে আৰু কিছুমান স্থায়ীভাৱে জলমগ্ন হৈ থাকে মানে বছৰৰ গোটেই সময়ত পানীয়ে জমা হৈ থাকে সেই ঠাইসমূহত এতিয়া ইয়াতে প্ৰশ্ন তিনিটা দিছে প্ৰশ্ন তিনিটাৰ উত্তৰ তোমালোকে কৰিবা আমি একেলগে কৰো আহা প্ৰথমটো কৈছে জলাভূমিত পোৱা কেইবিধমান উদ্ভিদ আৰু প্ৰাণীৰ নাম সো ওপৰলৈ যদি যাওঁ আমি উদ্ভিদৰ নামটো আমি গম পালে বিভিন্ন উদ্ভিদ আছে ইকৰা তৰান দলঘাই সমূহ কলমৌ বিভিন্ন ধৰণৰ কচু ঢেকিয়া আৰু প্ৰাণীৰ ভিতৰত আমি ভেকুলী সাপ শামুক পতংগ পানী মকৰা কেকৰা আদি প্ৰাণী আমি দেখা পাম তাৰ পিছৰ প্ৰশ্নটো কৰিছে জলাহত হোৱা দুটা অজৈবিক উপাদানৰ নাম এতিয়া অজৈবিক উপাদান আমি মাটি ক'ব পাৰো পানী ক'ব পাৰো জলাহৰ ওচৰে পাজৰে থকা দুবিধ চৰাইৰ নাম ইয়াতে আছে চৰাইসমূহৰ নাম বগলী হাড়গিলা বৰ্তকলা দুটাৰ নাম সুধিছে ইয়াৰে যিকোনো দুটা নাম লিখি লবা এতিয়া জৈৱিক উপাদানসমূহৰ বিষয়ে আমি ভালদৰে আলোচনা কৰিম এবাৰ উদ্ভিদ প্ৰাণী আৰু অণুজীৱ আমাৰ পৰিৱেশৰ জৈৱিক উপাদান উদ্ভিদ প্ৰাণী আৰু অণুজীৱ এই তিনিটা মূলতঃ আমাৰ পৰিৱেশৰ জৈৱিক উপাদান এতিয়া উদ্ভিদৰ বিষয়ে ভালদৰে আলোচনা কৰিছে উদ্ভিদ হ'ল প্ৰাকৃতিক পৰিৱেশৰ মুখ্য উপাদান উদ্ভিদ মানে আমাৰ আশে-পাশে থকা সকলো গছ-গছনি উদ্ভিদ ঘাঁহৰ পৰা আৰম্ভ কৰি ডাঙৰ গছজোপালৈকে সকলো উদ্ভিদেই হয় প্ৰকৃতিত কেৱল উদ্ভিদেহে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে তোমালোকে জানা আটাইয়ে উদ্ভিদে কিন্তু নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে উদ্ভিদে প্ৰস্তুত কৰা অতিৰিক্ত খাদ্য শিপা গা গছ ফল কাণ্ড আদিত জমা কৰি ৰাখে উদ্ভিদে যি খাদ্য প্ৰস্তুত কৰে সেয়া জমা কৰি ৰাখে ক'ত জমা কৰে নিজৰ শিপাত গা গছত ফলত কাণ্ডত জমা কৰি ৰাখে খাদ্যবোৰ মানুহৰ দৰে সকলোবোৰ জীৱ খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল প্ৰতিটো জীৱেই খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল সেয়া মানুহেই হওক নাইবা অন্যান্য জীৱসমূহ হওক তোমালোকে সচৰাচৰ দেখি থকা বৃক্ষ গুল্ম লতা আৰু তৃণজাতীয় উদ্ভিদৰ বাহিৰেও আমাৰ চৌপাশে আৰু কিছুমান উদ্ভিদ আছে তোমালোকে আটাইয়ে জানা উদ্ভিদৰ প্ৰকাৰ সাধাৰণতে চাৰিটা হয় বৃক্ষ গুল্ম লতা আৰু তৃণজাতীয় উদ্ভিদ ইয়াৰ বাহিৰেও আন কিছুমান উদ্ভিদ আছে বুলি কৈছে আৰু সেইবোৰ হ'ল শেলাই ভেকুৰ মছ আৰু ঢেকিয়া জাতীয় উদ্ভিদ শেলাই ভেকুৰ মছ আৰু ঢেকিয়া সেই বিষয়ে আমি জানিম শেলাই কাক কয় পুখুৰী নিজৰা আদিত জেলিৰ নিচিনা সেউজীয়া আৱৰণ এটা উপঙি থকা দেখা যায় এইবোৰ হ'ল শেলাই তলত ছবিও দিছে শেলাইৰ এয়া চোৱা তোমালোকে নিশ্চয় দেখিছা পুখুৰী আদিত আমি শেলাই সাধাৰণতে দেখা পাওঁ উপঙি থাকে পুখুৰীৰ ওপৰত আৰু তৰপ এটা জমা হৈ থাকে সেয়া হৈছে শেলাই সেউজীয়া হোৱাৰ বাবে ইহঁতে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে শেলাইসমূহে কিন্তু নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে আৰু ইয়াৰ প্ৰধান কাৰণটো হ'ল ইহঁতৰ সেউজীয়া বৰণ থকাৰ বাবে ইহঁতৰ পত্ৰ হৰিত থাকে আৰু সেইবাবে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে পচা কাঠ গোবৰ আদিত বেংছতাৰ দৰে ভেকুৰ জাতীয় উদ্ভিদ গজা দেখা যায় ভেকুৰ আমি দেখা পাওঁ সাধাৰণতে এইবোৰ হৈছে ভেকুৰ বেংছতাৰ দৰে হয় পচা কাঠ আদিত আমি দেখা পাওঁ ইহঁত পাতল হালধীয়া বগা বা মুগা বৰণৰ হয় পত্ৰ হৰিত নথকাৰ বাবে ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে ভেকুৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে ইহঁতে আহাৰৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰে ভেকুৰে বেলেগ তোমালোকে চাবা ভেকুৰ বেলেগ এনে ধৰণৰ পচা কাঠ বা যিকোনো বেলেগ ঠাইত হয় আৰু বেলেগৰ ওপৰত নিৰ্ভৰ কৰে খাদ্যৰ বাবে শেলাই ভেকুৰৰ শিপা কাণ্ড আৰু পাত নাথাকে শেলাই আৰু ভেকুৰৰ কি কৈছে শিপা নাথাকে কাণ্ড নাথাকে পাতো নাথাকে শিল ডাঙৰ গছ হেমেকা মাটি আদিত সেউজীয়া দলিচাৰ নিচিনা এটা আৱৰণ দেখিছানে এইবোৰ হ'ল মছ মছৰ কথা কৈছে আৱৰণ এটা আমি দেখা পাওঁ চোতালত যিসমূহ ঠাইত বেছিকে পানী পৰি থাকে পানী জমা হৈ থাকে আমি দেখা পাম তাতে কাৰ্পেটৰ নিচিনা এটা তৰপ সেউজীয়া ৰঙৰ এনেকৈ চুই দিলে ভাল লাগে সেয়া হৈছে মছ ইহঁতৰ পাত আছে আৰু গা চেপেটা পাত থাকে সৰু সৰু পাত আৰু গা গছ চেপেটা হয় মাটিত খামুচি ধৰিবলৈ ইহঁতৰ কিছুমান চুলিৰ নিচিনা অংশ থাকে আৰু এই অলপমান মছ যদি আমি উঘালি চাওঁ তলত চুলিৰ নিচিনা কিছু অংশ দেখা পাম সেইখিনি আমি তলত থাকি দেখা পাম মছৰ হেমেকা ঠাইত গজা আন এক প্ৰকাৰৰ উদ্ভিদ হ'ল ঢেকিয়া ঢেকিয়াটো তোমালোক আটাই চিনিয়ে পোৱা ইহঁতৰ মূল কাণ্ড আৰু পাত থাকে ঢেকিয়াৰ মূল থাকে কাণ্ড থাকে আৰু পাতো থাকে সকলো পৰিৱেশত একে ধৰণৰ উদ্ভিদ পোৱা নাযায় ভিন পৰিৱেশৰ উদ্ভিদ ভিন হয় ইয়াতে কৈছে কি পৰিৱেশ ভেদে উদ্ভিদসমূহ বেলেগ হয়
এতিয়া প্ৰাণীৰ বিষয়ে অলপ জানো পৰিৱেশৰ আন এবিধ গুৰুত্বপূৰ্ণ উপাদান হ'ল প্ৰাণী ভিন ভিন পৰিৱেশ ভিন ভিন প্ৰাণীৰ বসবাসৰ উপযোগী মৰুভূমি অঞ্চলত দিনত প্ৰচণ্ড গৰম আৰু ৰাতি হ'লে বালিবোৰ চেঁচা হৈ প্ৰচণ্ড ঠাণ্ডা হৈ পৰে ইয়াত পানীৰ বৰ অভাৱ মৰুভূমিৰ প্ৰধান প্ৰাণী হ'ল উট উট মৰুভূমিত থাকে তোমালোকে জানা আৰু উটৰ গোটেই দেহাটোৱে মৰুভূমিত বসবাস কৰাৰ উপযোগীকৈ তৈয়াৰ হৈছে ক'ব গ'লে তেনেদৰে সেই প্ৰাণীসমূহে মৰুভূমিত বাচি থাকিব পাৰে কিন্তু আমাৰ পৰিৱেশত এনেধৰণৰ প্ৰাণী জীয়াই থকাটো অলপ দিগদাৰ হ'ব ইয়াৰ উপৰি হৰিণা সাপ মকৰা আদিও মৰুভূমিত থাকে উটৰ দেহৰ গঠন মৰুভূমিৰ পৰিৱেশত খাপ খাব পৰাকৈ গঠিত অৰ্থাৎ ইহঁতে মৰুভূমিৰ প্ৰচণ্ড গৰম আৰু পানীৰ অভাৱ সহ্য কৰিব পাৰে এই অঞ্চলৰ প্ৰাণীৰ গাৰ ছাল ডাঠ আৰু নমাল কিয় কাৰণ ইয়াতে গৰম বেছি হয় আৰু সেইখিনি সহ্য কৰিব পৰাকৈ গাৰ ছাল ডাঠ হয় আৰু নমাল হয় ইয়াৰ ফলত বাহিৰৰ তাপ সহজে শৰীৰৰ ভিতৰলৈ সোমাব নোৱাৰে এইখিনি হ'ল প্ৰাণীৰ বিষয়ে কিছু কথা তলত আৰু কিছুমান প্ৰাণী আমি ছবি দেখা পাইছো ইয়াতে আছে চিল আৰু ইয়াতে আছে বগা ভালুক ক'ত আছে এইসমূহ প্ৰাণী থাকে মেৰু অঞ্চলত আমাৰ মেৰু অঞ্চল এই মেৰু অঞ্চল অতিশয় শীতল আৰু বৰফেৰে ভৰা হেনে শীতল পৰিৱেশতো কিছুমান প্ৰাণী জীয়াই থাকে ইয়াৰ ভিতৰত প্ৰধান হ'ল বগা ভালুক ইহঁতৰ দীঘল আৰু ঘন নমেৰে ঢকা গাৰ ছালখনে ইহঁতক জাৰৰ পৰা ৰক্ষা কৰে ইহঁতে মাছ চিল আদি খাই জীয়াই থাকে এই বগা ভালুকে আকৌ কি খায় মাছ খায় তাৰ লগতে চিল খায় চিলক বগা ভালুকে খায় আৰু এই দুবিধ প্ৰাণীয়ে মেৰু অঞ্চলত বাস কৰে মেৰু অঞ্চলত আন এবিধ প্ৰাণী আমি দেখা পাওঁ সেয়া হৈছে পেঙ্গুইন আৰু পেঙ্গুইনৰ বিষয়ে কি কৈছে ইয়াতে চোৱা এই অঞ্চলৰ আন এবিধ প্ৰাণী হ'ল পেঙ্গুইন ইহঁত বৰফত থকা চৰাই পেঙ্গুইন ক'ত থাকে বৰফত থাকে ইয়াৰ দীঘলীয়া ডিম্বাকৃতিৰ গাটো সৰু সৰু পাখিৰে আৱৰা ইয়াৰ গাটো ডিম্বাকৃতিৰ দৰে হয় অৰ্থাৎ কণীৰ দৰে ডিমাৰ দৰে আৰু সৰু সৰু পাখি থাকে ডেউকা দুখন সৰু হোৱাৰ বাবে পেঙ্গুইনে উৰিব নোৱাৰে পেঙ্গুইনে কিন্তু উৰিব নোৱাৰে কাৰণ ইয়াৰ ডেউকা দুখন সৰু সৰু একেবাৰে সৰু থাকে ইহঁতে সাঁতুৰিব আৰু খোজ কাঢ়িব পাৰে সাগৰত থকা সৰু মাছ ইহঁতৰ খাদ্য সো পেঙ্গুইনে কি খায় সৰু সৰু মাছসমূহ খায় সাগৰত থকা সৰু মাছসমূহ ধৰি খায় অতি শীতল দেশত পোৱা আৰু এবিধ প্ৰাণী হ'ল বল্গা হৰিণ এই বল্গা হৰিণ শীতল অঞ্চলত দেখা যায় এইবিধ হৰিণ 7 ফুট পৰ্যন্ত ওখ হয় মানুহতকৈ ওখ হয় এই হৰিণ বল্গা হৰিণ ইহঁতৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে ইয়াৰ শিংবোৰ একদম গছৰ ঠালিৰ দৰে শাখা প্ৰশাখাযুক্ত এই অঞ্চলৰ আন এবিধ প্ৰাণী হ'ল ইয়াকৰ ছবি এইপিনে দেখা পাইছো এইটো হৈছে ইয়াক আৰু ইয়াকৰ কথা কি লিখিছে ইয়াৰ দেহটো দীঘল নমেৰে আৱৰা শীতল ঠাইত থকা বাবে এই প্ৰাণীসমূহৰ গাটো দীঘল দীঘল নমেৰে আৱৰা হৈ থাকে এবাৰ আমি আৰু অলপমান প্ৰাণীৰ বিষয়ে জানিম তৃণভূমি অঞ্চলত হাতী গড় হৰিণা জেব্ৰা জিৰাফ আদি তৃণভোজী প্ৰাণী জাক পাতি থাকে এই আটাইবোৰ প্ৰাণী তৃণভোজী ঘাঁহ খাই জীয়াই থাকে হাতী গড় হৰিণা জেব্ৰা জিৰাফ আদি এইবোৰ অঞ্চলত বাঘ সিংহ আদি মাংসভোজী প্ৰাণীও থাকে কাৰণ মাংসভোজী প্ৰাণীয়ে আকৌ তৃণভোজী প্ৰাণী খায় গতিকে তৃণভোজী প্ৰাণী য'ত থাকিব তাত মাংসভোজী প্ৰাণীও আমি দেখা পাম অসমৰ অৰণ্যত হাতী গড় হৰিণা বাঘ ভালুক আদি প্ৰাণী পোৱা যায় সিংহৰ গাৰ ৰং ধূসৰ হোৱা বাবে সহজে শুকান ঘাঁহনিৰ মাজত লুকাই থাকি চিকাৰ ধৰিব পাৰে সিংহৰ গাৰ ৰং যেহেতু ধূসৰ হয় ধোৱা বৰণীয়া হয় সেইবাবে ঘাঁহৰ মাজত লুকাই থাকে আৰু চিকাৰ কৰিবলৈ সুবিধা হয় এয়া সিংহ আৰু লগতে কি কৈছে বিভিন্ন পৰিৱেশত খাপ খাব পৰাকৈ ভিন ভিন পৰিৱেশৰ প্ৰাণীৰ শৰীৰৰ গঠন ভিন ভিন হয় পৰিৱেশ অনুযায়ী প্ৰাণীয়ে নিজৰ খাদ্য নিজে বিচাৰি লয় ইয়াতে হাতীৰ ছবি দেখা পাইছো আৰু বিভিন্ন ধৰণৰ ইয়াতে হৰিণা আমি দেখা পাইছো ইয়াতে আমি জেব্ৰা দেখা পাইছো ইয়াতে জিৰাফ দেখা পাইছো এতিয়া তলৰ পিনে যদি আমি যাওঁ আমি দেখা পাম এবাৰ আন এটা উপাদান আমাৰ জৈৱিক উপাদান সেয়া হৈছে অনুজীৱ এইসমূহ বেক্টেৰিয়া ভাইৰাছ আদি জীৱ ইমানেই ক্ষুদ্ৰ যে খালি চকুৰে ইহঁতক দেখা পোৱা নাযায় ইমানেই সৰু ইমানেই ক্ষুদ্ৰ জীৱ এইসমূহ যে খালি চকুৰে আমি দেখা পোৱা নাপাওঁ এইবোৰক অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায় সেয়েহে ইয়াক অনুজীৱ বোলে ইমানেই সৰু জীৱ যাক খালি চকুৰে দেখা নাযায় অনুবীক্ষণ যন্ত্ৰ লাগে ইহঁত বায়ু পানী মাটি সকলোতে থাকে কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে কিছুমান অনুজীৱ ভাল কিছুমান অনুজীৱ বেয়া যিসমূহ অনুজীৱ বেয়া সেইসমূহক আমি বীজাণু বুলি কওঁ বা ভাইৰাছ বুলি কওঁ আৰু এই ভাইৰাছে বেমাৰৰ সৃষ্টি কৰে যে এতিয়া সাম্প্ৰতিক সময়ত যেটো ভাইৰাছে সকলোৰে মাজত আতংকৰ সৃষ্টি কৰিছে সেইটো হৈছে কৰোনা ভাইৰাছ নভেল কৰোনা ভাইৰাছ আৰু সেইটো এটা ভাইৰাছ তো ভাইৰাছসমূহৰ বিষয়ে আমি জানিলো ভাইৰাছসমূহ একোটা অনুজীৱ এইবাৰ আমি অজৈবিক উপাদানসমূহৰ বিষয়ে জানিম
বায়ু পানী মাটি সূৰ্যৰ পোহৰ আদি আমাৰ পৰিৱেশৰ অজৈৱিক উপাদান আমাৰ পৰিৱেশৰ অজৈৱিক উপাদান কি আছে বায়ু আছে পানী মাটি সূৰ্যৰ পোহৰ আদি সো পানীৰ বিষয়ে অলপমান জানি লওঁ পানী বা জলভাগ হ'ল পৰিৱেশৰ এবিধ অতি প্ৰয়োজনীয় অজৈৱিক উপাদান পৃথিৱীৰ মুঠ পানীৰ বেছিভাগেই হৈছে সাগৰ আৰু মহাসাগৰৰ পৃথিৱীত মাটিতকৈ পানী বেছি আছে 3 ভাগেই পানী 1 ভাগ মাটি আকৌ সেই পানীৰ বেছিভাগ সাগৰ আৰু মহাসাগৰত থাকে ইয়াৰ উপৰি বৰষুণ হ্ৰদ খাল বিল পুখুৰী নদ নদী জানজুৰি ভূগৰ্ভৰ পানী আদি হ'ল পানীৰ একোটা উৎস অৰ্থাৎ এইসমূহ ঠাইত পানী পোৱা যায় পানীৰ অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে বৰষুণৰ অভাৱত কোনো এটা অঞ্চলত যেনেদৰে খৰাং পৰিৱেশৰ সৃষ্টি হয় ঠিক তেনেদৰে অত্যাধিক বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হ'ব পাৰে অৰ্থাৎ পানী বেছি হ'লেও বেয়া কম হ'লেও বেয়া মাটি মাটি পৰিৱেশৰ এক অপৰিহাৰ্য উপাদান সকলো ঠাইৰে মাটিৰ গুণাগুণ একে নহয় মাটি আমাৰ অতি দৰকাৰী এটা উপাদান কিন্তু সকলো ঠাইৰ মাটি আকৌ একে নহয় কিছুমান মাটি উৰ্বৰ অৰ্থাৎ সাৰুৱা মানে কিছুমান ঠাইৰ মাটিত খেতিবাতি ভাল হয় আৰু কিছুমান অনুৰ্বৰ কিছুমানত গছ-গছনি খেতিবাতি একেবাৰে নহয় মাটি গুণাগুণৰ ওপৰত ভিত্তি কৰি বিভিন্ন খেতি কৰা হয় অৰ্থাৎ যেটো ঠাইত যেনে ধৰণৰ খেতি হ'ব মানে মাটিৰ গুণটো যি হিচাপত আছে সেই খেতিয়ে তাত কৰা হ'ব উদ্ভিদ আৰু প্ৰাণীৰ বাবে মাটি অপৰিহাৰ্য মাটি নহলে আমি থাকিব নোৱাৰিম মাটিৰ পৰা উদ্ভিদে প্ৰয়োজনীয় পানী আৰু খনিজ লৱণ গ্ৰহণ কৰে বায়ু আমাৰ চাৰিওফালে বায়ুৱে আছে বায়ুৱে আৱৰি আছে আমাৰ চাৰিওফালে আমি যদি হাতখনো এনেকৈ লৰাই দিওঁ মুখৰ ওচৰত আমাৰ গাত বতাহ লাগিব সেয়াই বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে বায়ু নাথাকিলে আমি উশাহ নিশাহ আমি যে উশাহত এতিয়া অক্সিজেন লৈ আছো ক'ত পাম ক'ৰ পৰা ল'ম সেয়েহে বায়ু হ'ল পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান বায়ু কেইবাবিধ গেছৰ সমষ্টি বায়ুত বহুত গেছ থাকে মানে মূল গেছ কেইটা নাইট্ৰজেন অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড তাৰ উপৰি কি কৈছে বিভিন্ন জলীয় বাষ্প আৰু আন গেছ কম পৰিমাণে থাকে পোহৰ এটা পোহৰৰ বিষয়ে কি কৈছে পোহৰ পৰিৱেশৰ এটা অজৈৱিক উপাদান উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা এটা মুখ্য উপাদান হ'ল সূৰ্যৰ পোহৰ উদ্ভিদে খাদ্য প্ৰস্তুত কৰে কিন্তু খাদ্য প্ৰস্তুত কৰাৰ বাবে এটা দৰকাৰী উপাদান হৈছে সূৰ্যৰ পোহৰ নাথাকিলে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব নোৱাৰিলহেঁতেন এই সূৰ্যৰ পোহৰক আমি শক্তি হিচাপেও ব্যৱহাৰ কৰা হয় যাক আমি সৌৰ শক্তি বুলি কওঁ তোমালোকে দেখিছে আজিকালি সোলাৰ লাইটটো আজিকালি দোকানত পোৱা যায় চাৰ্জ দিব পাৰি বাহিৰত সূৰ্যৰ পোহৰত চাৰ্জ দিয়ে সেয়াও এক ধৰণৰ সৌৰ শক্তিৰে ব্যৱহাৰ সোলাৰ যেটো মানে কোৱা হয় সো সৌৰ শক্তিক কয়লা খাৰুৱা তেল খৰি আদিৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি খাৰুৱা তেল অৰ্থাৎ পেট্ৰল ডিজেল আদি ঠাইত আজিকালি গাড়ীও চলোৱা হৈছে স্কুটি ওলাইছে সৌৰ শক্তি ব্যৱহাৰ কৰি সোলাৰত চাৰ্জ হৈ যায় তেনে ধৰণৰো ব্যৱস্থা আছে খৰিৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি মানে খাদ্য প্ৰস্তুত কৰিবলৈও সোলাৰ ব্যৱহাৰ কৰিব পাৰি ইত্যাদি বিভিন্ন কামত বৰ্তমান সৌৰ শক্তি ব্যৱহাৰ কৰা হয় এতিয়া তোমালোকৰ কাম থাকিব পানী মাটি আৰু বায়ু আমাৰ কি কামত লাগে দলত আলোচনা কৰি প্ৰত্যেকৰে দুটাকৈ কাম উল্লেখ কৰা সেইখিনি তোমালোকে ঘৰত কৰিব লাগিব পানীৰ দুটা কাম বায়ুৰ দুটা কাম আৰু মাটিৰ দুটা কাম এতিয়া আৰু এক ধৰণৰ পৰিৱেশৰ বিষয়ে আমি আলোচনা কৰিম ইতিমধ্যে আমি প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে জানিলো প্ৰাকৃতিক পৰিৱেশৰ দুটা উপাদান থাকে জানিলো এটা হৈছে জৈৱিক উপাদান এটা হৈছে অজৈৱিক উপাদান জৈৱিক উপাদান তিনিটা প্ৰধানত উদ্ভিদ প্ৰাণী আৰু অণুজীৱ আৰু অজৈৱিক উপাদান আছে মাটি পানী বায়ু পোহৰ ইত্যাদি এতিয়া আমি কি জানিম আমি বুজিলো যে বায়ু পানী মাটি উদ্ভিদ আৰু প্ৰাণী চৰাই চিৰিকটি আদি উপাদানসমূহে প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে জীৱ শ্ৰেষ্ঠ মানুহে অতীতৰ পৰা পৰিৱেশৰ বিভিন্ন উপাদান ব্যৱহাৰ কৰি নিজৰ প্ৰয়োজন পূৰাই আহিছে আমি মানুহ জীৱ শ্ৰেষ্ঠ বুলি কোৱা হয় মানুহে কি কৰে অতীতৰ পৰাই পৰিৱেশৰ প্ৰয়োজন পূৰাবৰ বাবে বিভিন্ন বস্তু ব্যৱহাৰ কৰি আহিছে উদাহৰণ স্বৰূপে ঘৰ দুৱাৰ ৰাস্তা ঘাট দলং উদ্যান উদ্যোগ কীৰ্তিচিহ্ন আদি প্ৰকৃতিৰ পৰা পোৱা উপাদানবোৰৰ পৰাই মানুহে তৈয়াৰ কৰি লয় এই ঘৰ দুৱাৰ বনাবলৈ কি লাগে ঘৰ দুৱাৰ আগতে কাঠৰ ঘৰ বনাইছিলে কাঠৰ ঘৰ বনাবলৈ কাঠ লাগিছিলে বা এতিয়া কংক্ৰিটৰ ঘৰ বনাই ইটা লাগে শিল লাগে বালি লাগে এই ইটাও মাটিৰ পৰা তৈয়াৰ কৰা হয় শিল প্ৰকৃতিৰ পৰা পোৱা হয় বালি নদীৰ পৰা অনা হয় সেয়াও প্ৰকৃতিৰ পৰা তাৰপৰি আমি যি বস্তু ব্যৱহাৰ কৰি আছো বহি থকা চকীখনৰ পৰা আৰম্ভ কৰি ৰাতি শুৱা বিছনাখনলৈকে আটাইবোৰ বস্তু আমি প্ৰকৃতিৰ পৰাই লৈছো ৰাস্তা ঘাট বনোৱা হয় প্ৰকৃতিৰ উপাদানেৰে দলং তৈয়াৰ কৰা হয় উদ্যান উদ্যোগ আমি যি বস্তু নিজৰ সুবিধা অনুসৰি বনাই লৈছো এই আটাইবোৰ উপাদান আমি কিন্তু প্ৰকৃতিৰ পৰাই লৈছো আৰু এই পৰিৱেশকে কি কোৱা হয় এইবোৰে হৈছে মানৱ সৃষ্ট পৰিৱেশ অৰ্থাৎ মানুহে সৃষ্টি কৰা পৰিৱেশ মানৱ সৃষ্ট পৰিৱেশৰ বিভিন্ন সামগ্ৰীসমূহ প্ৰাকৃতিক পৰিৱেশৰ উপাদানবোৰৰ পৰাই তৈয়াৰ কৰা হয় উদাহৰণ স্বৰূপে
যেটো কথা ইতিমধ্যে আমি আলোচনা কৰিলোৱে ৰাস্তা ঘাট সাজিবলৈ প্ৰয়োজন হোৱা শিল বালি আলকাটৰা আদি প্ৰকৃতিৰ একোটা উপাদান এই আটাইবোৰ আমি ক'ৰ পৰা পাওঁ প্ৰকৃতিৰ পৰাই পাওঁ মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱসৃষ্ট পৰিৱেশৰ উন্নতি হৈছে যদিও আনফালে প্ৰাকৃতিক উপাদানসমূহৰ অত্যাধিক ব্যৱহাৰৰ বাবে এইবোৰ কমি আহি এক সংকটৰ সৃষ্টি কৰিছে সো ইয়াতে কৈছে কি এফালে আমাৰ মানৱসৃষ্ট পৰিৱেশৰ উন্নতি হৈ আছে আনহাতে প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ কমি আহি আছে দিনে দিনে গতিকে দুটা কথাই ভাবিব লাগিব যাতে কমকে ব্যৱহাৰ কৰি আমি নিজৰ কাম চলাব পাৰো ইয়াৰ উপৰি মানুহে বসতি কৰা সকলোবোৰ অঞ্চলৰে একোটা সুকীয়া পৰিৱেশ আছে আমি কোনোবাই হয়তো গাঁৱত বসবাস কৰো কোনোবাই হয়তো আমি চহৰত থাকো নিজা নিজা পৰিৱেশ আছে নিজৰ ঠাইখনৰ একোখন দেশত নানা জাতি ধৰ্মৰ লোক থকাৰ লগতে সমাজ বিশেষে সকলোৱে কিছুমান উমৈহতীয়া নীতি নিয়ম আৰু আইন মানি চলে জাতি ধৰ্ম ভাষা শিক্ষা ৰীতি নীতি সাহিত্য শিল্পকলা আদিয়ে একোটা অঞ্চলৰ সংস্কৃতিৰ পৰিচয়ক ইয়ে সমাজ সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰে ইয়াতে কোৱা হৈছে যে একোখন দেশত বিভিন্ন জাতি ধৰ্মৰ লোক একেলগে বসবাস কৰে তেওঁলোকে এখন সমাজ পাতি থাকে আৰু তাতে নিৰ্দিষ্ট কিছুমান নীতি নিয়ম থাকে তেওঁলোকৰ নিজা কিছুমান আইন থাকে আৰু এই যে জাতি ধৰ্ম ভাষা শিক্ষা ৰীতি নীতি সাহিত্য সংস্কৃতি এই গোটেইখিনি মিলি এক সমাজ সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰে একোটা অঞ্চলত আৰু এই আটাইবোৰ মানৱসৃষ্ট পৰিৱেশৰ আওতাতে আহে মানৱসৃষ্ট পৰিৱেশৰ ভিতৰতে এই গোটেইবোৰ কথা পৰে মানুহে সৃষ্টি কৰা গাঁও নগৰবোৰো একোটা অঞ্চলৰ মানৱসৃষ্ট পৰিৱেশৰ উদাহৰণ এই যে আমি বাস কৰো কোনোবাই বাস কৰো গাঁৱত কোনোবাই নগৰত এইবোৰো একোটা মানৱসৃষ্ট পৰিৱেশ প্ৰথমতে এইবোৰ আমি সৃষ্টি কৰি লৈছো আমি ইয়াতে দৰকাৰ হওতে আমি ইয়াতে মন্দিৰ বনাইছো মছজিদ বনাইছো যত প্ৰয়োজন হৈছে আমি বিদ্যালয় বনাইছো আমাৰ জেনেদৰে সুবিধা আমি ৰাস্তা ঘাট নিৰ্মাণ কৰি লৈছো গতিকে এই আটাইবোৰো গাঁও নগৰ আদি হৈছে মানৱসৃষ্ট পৰিৱেশৰ উদাহৰণ ইয়াতে আমি দুখন ছবি দেখা পাইছো এখন হৈছে প্ৰাকৃতিক পৰিৱেশৰ আৰু এখন হৈছে মানৱসৃষ্ট পৰিৱেশৰ ছবি ওপৰৰ ছবি দুখন ভালদৰে পৰ্যবেক্ষণ কৰি প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজত কি পাৰ্থক্য দেখিলা লিখা এখিনি তোমালোকে ঘৰত কৰিবা দুয়োখন ছবিৰ মাজত কি পাৰ্থক্য দেখা পোৱা টুকি লবা আগবাঢ়িছো পৰৱৰ্তী পৃষ্ঠালৈ আমি বাস কৰা সমাজখনত কিছুমান মানৱসৃষ্ট প্ৰাচীন কীৰ্তিচিহ্ন দৌল দেৱালয় মঠ মন্দিৰ গীৰ্জা মছজিদ আদি আছে এই সকলোবোৰে আমাৰ সভ্যতা আৰু সংস্কৃতিৰ পৰিচয় দিয়ে আমি যদি চাও আমাৰ সমাজত আমি দেখা পাম বিভিন্ন মঠ মন্দিৰ আছে গীৰ্জা আছে দেৱালয় আছে সো এইসমূহ আমাৰ যি সভ্যতা আৰু সংস্কৃতি তাৰে পৰিচয় দাঙি ধৰে এতিয়া অসমত থকা তেনে ধৰণৰ কীৰ্তিচিহ্নৰ বিষয়ে আমি আলোচনা কৰিম যেনেকৈ আছে ৰংঘৰ যেনেকৈ আছে অগ্নিগড় ৰংঘৰ ক'ত আছে শিৱসাগৰ জিলাত এয়া ৰংঘৰৰ এখন ডাঙৰ ছবি তোমালোকৰ সন্মুখত দেখুৱাইছো তেনেদৰে অগ্নিগড় আছে তেজপুৰত আৰু আছে সূৰ্য পাহাৰ মদন কামদেৱ গোৱালপাৰাৰ সূৰ্য পাহাৰ তেজপুৰৰ অগ্নিগড় ডিমা হাছাও জিলাৰ মাইবং আৰু কাছাৰৰ খাসপুৰৰ কছাৰীসকলত কীৰ্তিচিহ্ন আছে খাসপুৰত আছে কছাৰীসকলৰ কীৰ্তিচিহ্ন ইয়াতে মাইবঙৰ শিলৰ মন্দিৰো দেখা পাইছো খাসপুৰৰ স্মৃতি খতেয়া কাৰেংঘৰৰ ছবি তলত দিয়া আছে শিৱসাগৰ জিলাত ৰংঘৰ তলাতল ঘৰ কাৰেংঘৰ আৰু চৰাইদেউৰ মৈদাম আছে কামৰূপ জিলাত মদন কামদেৱ চণ্ডিকা মন্দিৰ মেৰঘৰ আদি আছে এইবোৰ আমাৰ দেশৰ ঐতিহ্যৰ প্ৰতীক ইয়াটাইবোৰ কীৰ্তিচিহ্নই আমাৰ দেশৰ ঐতিহ্য বহন কৰে এইবাৰ আমি চাম তলত কি কৈছে আমি যদি পাৰো তোমালোকে বিভিন্ন ধৰণৰ বাতৰি কাকতৰ পৰা এনে ধৰণৰ কীৰ্তিচিহ্নৰ ছবি সংগ্ৰহ কৰিবা আৰু পাৰিলে এলবাম প্ৰস্তুত কৰিবা তেতিয়া পৰৱৰ্তী সময়ত তোমালোকৰ সুবিধা হ'ব অধ্যয়নৰ বাবে আৰু আমি দেখা পাইছো বিভিন্ন ধৰণৰ ছবি দিয়া আছে উমানন্দ মন্দিৰ আছে আজান পীৰৰ দৰগাহ পোৱামক্কা আছে অসমৰ ঠাই ঠাই বিভিন্ন দৌল দেৱালয় সত্ৰ মঠ মন্দিৰ মছজিদ আদি আছে আমাৰ অসমৰ বিভিন্ন ঠাইত যদি আমি যাওঁ বিভিন্ন ধৰণৰ মঠ মন্দিৰ সত্ৰ দেৱালয় আদি দেখা পাম এইবোৰ হল কামৰূপৰ নৱগ্ৰহ কামাখ্যা উমানন্দ পোৱামক্কা হয়গ্ৰীৱ মাধৱ মন্দিৰ আদি শিৱসাগৰ জিলাৰ শিৱদৌল জয়দৌল ইত্যাদি শিৱদৌলৰ ছবি ইয়াতে দিছে যোৰহাট জিলাৰ মাজুলীৰ আউনিআটি দক্ষিণপাট আৰু কমলাবাৰী সত্ৰ ধুবুৰীৰ টেক বাহাদুৰ গুৰুদ্বাৰ পানবাৰীৰ মিৰ্জুমলাৰ মছজিদ এয়া সব পানবাৰীৰ মিৰ্জুমলাৰ মছজিদৰ ছবি ইয়াতে দিছে মই ডাঙৰ ছবি এখন দেখুৱাইছো টেক বাহাদুৰৰ গুৰুদ্বাৰো আছে ধুবুৰীত এয়া সব মিৰ্জুমলাৰ মছজিদ দিখৌমুখৰ আজানপীৰৰ দৰগাহ আৰু কাছাৰৰ ভুৱন পাহাৰৰ মন্দিৰ আদি আছে এইবোৰো আমাৰ ঐতিহ্যৰ প্ৰতীক এয়া ভুৱন পাহাৰৰ মন্দিৰ কাছাৰত আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে কামৰূপ জিলাত কামাখ্যা মন্দিৰ আউনিআটি সত্ৰ কমলাবাৰী সত্ৰ এয়া সব কামাখ্যা মন্দিৰৰ এখন ডাঙৰ ছবি তলৰ পিনে কি কৈছে
আমাৰ ৰাজ্যৰ পুৰণি কীৰ্তিচিহ্ন মঠ মন্দিৰ দৰগাহ আদি আমাৰ অতীতৰ ঐতিহ্যৰ স্বাক্ষৰ বহন কৰিছে এইসমূহৰ বিষয়ে আমি সকলোৱে জনা উচিত আমি সকলোৱে জানিব লাগে এইসমূহৰ বিষয়ে সেয়েহে এইবোৰৰ সদ্ব্যৱহাৰ আৰু সংৰক্ষণৰ দায়িত্ব আমাৰ সকলোৰে আমি কেনেদৰে সংৰক্ষণ কৰিম কেনেদৰে সদ্ব্যৱহাৰ কৰিম যেতিয়া আমি এই ঠাইসমূহলৈ ফুৰিবলৈ যাম আমি চাম যাতে এইবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে আমি নিজাকৈ একো লেতেৰা নকৰো আৰু কোনোবাই যদি লেতেৰা কৰা দেখাব আমি তেওঁলোককো বাধা দিম এতিয়াৰ পৰাই এই বিষয়ে সজাগ হবা আৰু সম্ভৱ হলে এই পুৰণি কীৰ্তিচিহ্নবোৰ চাবলৈ যাবা সো ইয়াতেই আজিৰ পাঠৰ অন্ত পৰিল এতিয়া আমি অনুশীলনীলৈ আগবাঢ়িছো ইয়াতে 1 নম্বৰত সৰ্বমুঠ 6টা প্ৰশ্ন আছে সেই বিষয়ে আমি আলোচনা কৰিম তাৰ পূৰ্বে আমি ইয়াতে ক অংশৰ লগত অংশ মিলোৱাখিনি চাই লওঁ ঠাইৰ নাম দিয়া আছে আৰু কীৰ্তিচিহ্নৰ নাম দিয়া আছে কোনটো কীৰ্তিচিহ্ন কোনখন ঠাইত আছে কোনখন জিলাত আছে আমি মিলাম তেজপুৰত আছে অগ্নিগড় কামৰূপত আছে পোৱামক্কা গোৱালপাৰা জিলাত আছে সূৰ্য পাহাৰ ধুবুৰীত আছে টেক বাহাদুৰৰ গুৰুদ্বাৰ কাছাৰত আছে ভুৱন পাহাৰৰ মন্দিৰ তলৰ পিনে আছে খালি ঠাই পূৰ কৰা ক নম্বৰ দিছে মৰুভূমিৰ প্ৰাণীৰ ছাল ডেশ আৰু ডেশ দাঁত আৰু নমাল হ'ব মই মুখেৰে কৈ দিছো দাঁত আৰু নমাল লিখিও দিছো চোৱা খ নম্বৰ বগা ভালুক ডেশ অঞ্চলত থাকে ইয়াৰ উত্তৰ হ'ব মেৰু অঞ্চলত থাকে বগা ভালুক মেৰু অঞ্চলত থাকে গ নম্বৰ তৃণভূমি অঞ্চলত ডেশ পোৱা যায় তৃণভূমি অঞ্চলত তৃণভোজী প্ৰাণী পোৱা যায় পানবাৰীৰ মীৰ জুমলাৰ মছজিদ ঐতিহ্যৰ প্ৰতীক হৈ গ'ল আটাইকেইটা 4 নম্বৰত তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা তিনিটা দিছে আমাৰ শুদ্ধটো লিখিব লাগে বগা ভালুক হৰিণা জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী কোনটো হ'ব বগা ভালুক চিল বলগা হৰিণ ইয়াকৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে কি হ'ব বলগা হৰিণৰ শাখা প্ৰশাখাযুক্ত আৰু দীঘল দীঘল শিং থাকে জিৰাফ সিংহ বাঘৰ গাৰ ৰং ধূসৰ শুদ্ধ উত্তৰ সিংহ এতিয়া 5 নম্বৰ প্ৰশ্নটো তোমালোকলৈ এৰিছো জলাভূমি আৰু অনুজীৱ অতি ধুনীয়াকৈ কিতাপত দিয়া আছে তোমালোকে দুখাৰিকৈ লিখি লবা এই বিষয়ে জলাভূমি আৰু অনুজীৱৰ বিষয়ে আমি 1 নম্বৰৰ যি 6টা প্ৰশ্ন আছিল সেই বিষয়ে আলোচনা কৰো প্ৰথম প্ৰশ্ন আছিল পৰিবেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি পৰিবেশৰ জৈৱিক উপাদান কেইটা হল উদ্ভিদ প্ৰাণী আৰু অনুজীৱ তোমালোকে আটাই জানা ইতিমধ্যে বুজি পাইছাই জৈৱিক উপাদান বুলি ক'লে আমি জানো উদ্ভিদ প্ৰাণী আৰু অনুজীৱ পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা ইয়াৰ উত্তৰ হ'ব পেঙ্গুইন চৰাইৰ গাটো দীঘলীয়া ডিম্বাকৃতিৰ দৰে আৰু গাটো সৰু সৰু পাখিৰে আৱৰা গ নং প্ৰশ্ন শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম লিখা ৰংঘৰ আৰু কাৰেংঘৰ তলাতল ঘৰো লিখিব পাৰা পৰিবেশৰ অজৈবিক উপাদানসমূহ কি কি পৰিবেশৰ অজৈবিক উপাদানসমূহ হল বায়ু মাটি পানী সূৰ্যৰ পোহৰ আদি তলৰ পিনে আৰু দুটা প্ৰশ্ন আছে মানৱ সৃষ্ট পৰিবেশ বুলিলে কি বুজা ঘৰ দুৱাৰ ৰাস্তা ঘাট দলং উদ্যান উদ্যোগ কীৰ্তিচিহ্ন আদি প্ৰকৃতিৰ পৰা পোৱা উপাদানবোৰৰ পৰাই মানুহে তৈয়াৰ কৰি লয় এই পৰিবেশেই হৈছে মানৱ সৃষ্ট পৰিবেশ অসমত থকা দুটা মন্দিৰ দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা আছে দুটা মন্দিৰৰ নাম লিখিব কৈছে তোমালোকে লিখিব পাৰা কামাখ্যা মন্দিৰ চণ্ডিকা মন্দিৰ বেলেগো লিখিব পাৰা দৌল শিৱদৌল জয়দৌল লিখিব পাৰা সত্ৰ আউনিআটি সত্ৰ কমলাবাৰী সত্ৰ উদাহৰণ হিচাপে দিছো তোমালোকে নিজাকৈ উত্তৰখিনি কৰিব পাৰা সো এয়া আছিল আজিৰ পাঠটো যত আমি আমাৰ পৰিবেশ শীৰ্ষক পাঠটো আলোচনা কৰিলো পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিবেশ কিতাপৰ পৰা আশা কৰিছো তোমালোকে বুজি পালা পাঠটো সো ভিডিওটো ইমানতে শেষ কৰিব ওলাইছো আশা কৰিছো তোমালোকে পঢ়া-শুনা কৰি থাকিবা ঘৰত মাস্ক পৰিধান কৰি থাকিবা পৰাপক্ষত ঘৰতে থাকিবা আৰু সুস্থ থাকিবা ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ